নমস্কাৰ। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ আজি মৃত্যু দিৱস। তেখেতলৈ সশ্ৰদ্ধা প্ৰণিপাত নিবেদন কৰি আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ তেওঁৰ এটি কবিতা। কবিতাৰ শিৰোনাম নীল নক্ষত্ৰ। ময়ো আকাশৰ দুৱাৰ ৰখীয়া আছিলোঁ, মেঘ তৰা নক্ষত্ৰ খচিত আকাশলৈ চাই কেতিয়াবা গানো গাইছিলোঁ হ'বলা। তেতিয়া মোৰ বয়স আছিল 20 বা ঠিক তেনেকুৱাই কিবা এটা। তাৰপিছত কেতিয়া যে তৰাবাহী মেঘবোৰ গুৰি হৈ হৈ ক্ৰমে নিঃশেষ হৈ গ'ল, কোনে যে নিঠুৰ নখেৰে ছিঙি লৈ গ'ল নীল নক্ষত্ৰ। আকাশতকৈ সঁচা হ'ল মোৰ আতংক, প্ৰেমতকৈ মহিয়ান হ'ল নিৰুক্ত কিছুমান শব্দ। আজি বয়স গৈ গৈ দুকুৰিৰ ওচৰত মই আকৌ থমক খাই ৰলো। হাতৰ মুঠিৰ আহত গোলাপ পাহলৈ চাই ভাবিছোঁ, মই আজন্ম তোমাৰেই গানৰ কবি, হৃদয়ত মোৰ নীল নক্ষত্ৰৰ আনন্দ। ধন্যবাদ।